আঙুলতা ডেকা জিন্দাবাদ। ধন্যবাদ। জয় হিন্দ। পৰম শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সকলোৱে শ্ৰদ্ধাৰ আদৰৰ মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু সমূহ ৰাইজক ধন্যবাদ জনাই আজিৰ সভাৰ সমাপ্তি ঘোষণা কৰিছোঁ। আজি বটদ্ৰৱা সমষ্টিত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত মঞ্চত উপস্থিত থকা এই সমষ্টিৰ কৰ্ম উদ্যোগী জনপ্ৰিয় বিধায়িকা আপোনালোক সকলোৱে অতি মৰমৰ আঙুলতা ডেকা ডাঙৰীয়ানী, ঢিং সমষ্টিৰ প্ৰাৰ্থী সঞ্জীৱ বৰা ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সদস্য গৌতম বৰা ডাঙৰীয়া, আমাৰ দলৰ জ্যেষ্ঠ নেতা পালিত বৰা ডাঙৰীয়া, ৰাজ্যিক সমিতিৰ সম্পাদক দীপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা গুলজাৰ হুছেইন, ৰাণা বৰা, ব্ৰজেন কাকতি, আকাশদ্বীপ ডেকা, যোগেশ্বৰ হাজৰিকা, সীমান্ত শেখৰ, দুলুমণি কলিতা, কুশল শইকীয়া, জগত শইকীয়া, বুবুল বৰদলৈ, নয়ন নিৰ্বাণ আৰু এই সভাত উপস্থিত থকা তিৱা জাতীয় ঐক্যমঞ্চ, বিজেপি আৰু এজিপিৰ পৰম শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, কাৰ্যকৰ্তাসকল আৰু সমবেত ৰাইজ, সাংবাদিক বন্ধুসকল, জয় জয়তে আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসমৰ ৰাইজে এইবাৰ নিৰ্বাচনত আপোনালোক সকলোৱে মিলি অসমক এখন আত্মনিৰ্ভৰশীল অসম নিৰ্মাণ কৰাৰ নিমিত্তে সংকল্পবদ্ধ হ'ব লাগিব। কাৰণ যোৱা 5 বছৰে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে অসমৰ ৰাইজক আস্থাৰ বিশ্বাসত লৈ কাম কৰিলে। কংগ্ৰেছৰ কাৰ্যকালত দীৰ্ঘদিনীয়া দুৰ্নীতি অপশাসনৰ সেই নিকৃষ্ট পৰম্পৰা সম্পূৰ্ণৰূপে অৱসান ঘটাই ভাৰতীয় জনতা পাৰ্টিয়ে সুশাসন ব্যৱস্থা অসমৰ বৃহত্তৰ স্বাৰ্থত প্ৰৱৰ্তন কৰিলে, যাৰ ফলত আজি আমাৰ যোৱা 5 বছৰ কাৰ্যকালত অসমৰ বুকুত বসবাস কৰা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ অসমীয়া সমাজখনে প্ৰাপ্য অধিকাৰ মৰ্যাদা সহকাৰে ভোগ কৰিবলৈ সক্ষম হ'ল আৰু নিকা নীতিৰ দ্বাৰা নিযুক্তি ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল। আৰু আজি এই 5টা বছৰত আপোনালোকে নিজে উপলব্ধি কৰিছে চৰকাৰৰ প্ৰতিখন আঁচনিৰ ধন হিতাধিকাৰী পোৱাৰ ক্ষেত্ৰত কোনো মধ্যভোগীয়ে আজি হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ সেই নিকৃষ্ট পৰম্পৰা নাইকিয়া হ'ল। পৰম শ্ৰদ্ধা ৰাইজ, মই সেইবাবে আপোনালোকৰ আহ্বান জনাওঁ যে অসমৰ বুকুত বসবাস কৰা হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ সকলো ধৰ্মৰ, সকলো জাতি, সকলো সম্প্ৰদায়ৰ লোকে ঐক্যবদ্ধভাৱে অসমৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰি অসমখনক আগুৱাই নিয়াৰ আপোনালোকে সংকল্প ল'ব লাগিব। 60 বছৰীয়া কংগ্ৰেছৰ শাসনকালত আপোনালোকে নিজেই দেখিলে অসম কিমান পিছুৱাই গ'ল। অসমক কংগ্ৰেছে কোনোদিনেই ভাৰতবৰ্ষৰ মানচিত্ৰত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ পদক্ষেপ গ্ৰহণ নকৰিলে, বৰঞ্চ অসমৰ সম্পদ সম্ভাৱনা শক্তিক সম্পূৰ্ণৰূপে অপপ্ৰয়োগ কৰি তেখেতসকলৰ নিকৃষ্ট স্বাৰ্থত ব্যৱহাৰ কৰি অসমৰ ৰাইজক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰখাৰ অত্যন্ত নিকৃষ্ট ৰাজনীতি তেখেতসকলে আৰম্ভ কৰিলে, যাৰ ফলত অসম ক্ষতিগ্ৰস্ত হ'ল, অসমীয়া ক্ষতিগ্ৰস্ত হ'ল। কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে এই অন্ধকাৰত থকা সমাজখনক পুনৰ প্ৰাণৱন্ত কৰাৰ বাবে যিবিলাক পদক্ষেপ গ্ৰহণ কৰিলে, ইয়াৰ ফলশ্ৰুতিত আজি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজ ঐক্যবদ্ধভাৱে থিয় হোৱাৰ এটা সুবৰ্ণ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ল।
আজি আমাৰ চৰকাৰে কোনো বৈষম্য নীতি লোৱা নাই। আমাৰ চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্ত্ৰ সাৰ্বজনীন নীতি, সমাজ শক্তিশালী কৰাৰ নীতি, সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস, এই নীতিৰ দ্বাৰা আজি ভাৰতবৰ্ষৰ প্ৰতিটো সম্প্ৰদায়ৰ লোকক সন্মান দিছে, নিৰাপত্তা দিছে, সুৰক্ষা প্ৰদান কৰিছে আৰু উন্নয়নৰ ক্ষেত্ৰত সমান্তৰাল সুবিধা প্ৰদান কৰিছে। আৰু সেই নীতিকে লৈ আমিও অসমৰ বুকুত প্ৰতিখন আঁচনি আমি সঠিকভাৱে ৰূপায়ণ কৰিছোঁ। আজি ধৰ্মীয় সংখ্যালঘু লোক আছে, বহু ৰাজনৈতিক দলবিলাকে অনাহকত ভাৰতীয় জনতা পাৰ্টিক দোষাৰোপ কৰে যে আমি সাম্প্ৰদায়িক। প্ৰকৃতাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত আজি অসমৰ বুকুত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু লোকে এই কথা স্বীকাৰ কৰিব লাগিব যে আমি কোনো ক্ষেত্ৰতে আপোনালোকক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰা নাই, হয়নে নহয়? প্ৰতিখন আঁচনিৰ ধন আপোনালোকে শতকৰা 100% লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ কাৰ্যকালত কংগ্ৰেছৰ দৰে বিভিন্ন আঁচনিৰ নামত ধন তোলা ব্যক্তি নাইকিয়া হ'ল। কংগ্ৰেছৰ দিনত জব কাৰ্ডৰ বাবে পইচা আৰু ঘৰৰ